हेलो गाइज नमस्कार मैं काजल करा मुरानीटी नतुन ब्लगत आपनालोक सकलोके स्वागतम जनालु आरु एटिया मैं कत बहि आसु आपनालोके निश्चय मोर बैकग्राउंड देखा पाई गमे पाइसे बाहिरते आसु आरु मैं बाहिरत आसु कार लगत देखाइ आसु पिसे घৰৰ পৰা ওলাই আহিছো অলপমান বজাৰ কৰিবলৈ যাওঁ বুলি আৰু আহিয়ে প্ৰথমত মমৰ দোকানত সোমাই মমকে খাই আমি ওলাই যাওঁ বুলি মমো লৈ লৈছো আৰু ইফালে খোৱাত ৰেডি হৈ গল চাওকচোন পুরা খাবার ধরিলে যায় কথা পাতিবৰো সময় নাই আৰু ইফালে মই এতিয়া টেষ্ট কৰি চাওঁ যেটো পাথৰকাৰী এটো চকৰ চাব মমো খাই কেতিয়াবা আৰু চকটোৰ নামটো পিছে ইয়াতে লিখা নাই কিন্তু বহুত টেষ্টি মমো বনাই সো মই আজি ইয়াতে বহি খাই আছো বাকি বজাৰৰ কিনি পিছত দেখাই আছো So guys আমি গণেশগুৰি বজাৰত আহিছো অলপমান বিহুৰ শুটৰ শপিং কৰিবৰ কাৰণে আৰু খুব ধুনিয়া ধুনিয়া ইয়াতে মেখেলা চাদৰবোৰ উলাইছে আমি তাকে এতিয়া চাও আমাৰ পছন্দৰ কোট পাও না পাও কিন্তু বিহুৰ বতৰৰ এনেকুৱা বিহুৰ কাপোৰবোৰ চাই খুবেই মনটো ভাল লাগি যায় আমাৰটো একেবাৰে বিহু বিহু লাগিয়ে গৈছে আমি অৰুণাচলতো বিহুৰ শুট কৰি আহিছো আৰু ইয়াতেও আমি বিহুৰ শুট কৰিম বুলি ভাবিছো গতিকে এইটোৰে শপিং কৰিব আহিছো আপোনালোকে ব্লগটো চাই থাকিব আশা কৰিছো আজিৰ ব্লগটো আপোনালোকে ভাল পাব এটু চাওক এটু আমাৰ সৰু সৰু ছোৱালীবোৰৰ কাৰণে মেখেলা চাদৰ সেট আজিকালি কিমান সুবিধা হৈ গৈছে কাৰণ কিয় ডাঙৰৰ মেখেলা চাদৰটো পিন্ধাব নোৱাৰি যিহেতু সৰু মাইনাবোৰক গতিকে তেওঁলোকৰ কাৰণে আজিকালি এনেকুৱাও ইমান ভাল ভাল ওলাই গৈছে আমাৰ সময়তটো আমি যেতিয়া সৰু আছিলো তেতিয়া আমি আমাৰ মাহিন্তৰে মেখেলা চাদৰ পিন্ধি নাচিব যাওঁ বহুত এডজাস্ট কৰিব লাগে কাৰণ মাহিন্তৰ মেখেলা চাদৰবোৰটো আমাক ডাঙৰ হৈ যিহেতু আজিকালি ভালে হ'ল ইমান সুবিধা হৈ গৈছে सिंगल मेखला चादर चादरটো নালাগে কাপোৰ হয় ৰাভা কাপোৰ ন এইটা ৰাভা কাপোৰ হয় ইমান ভাল লাগিছে সব কি ঘৰতে বোৱা নেকি ভাল লাগিছে বজাৰো কৰা মানে হৈ আছে গণেশ মন্দিৰৰ দৰ্শন কৰা হৈছে খুব ভাল লাগিছে আৰু পুৰা ভিৰ গণেশগুৰিত মানে বিহুৰ শপিং সবে আহিছে বিহু বুলি পুৰা ভিৰ আমি বিহুৰ অৰ্নামেন্টস চাবলৈ এতিয়া এইটো শপত সোমাইছো ঢেৰ কালেকচন আছে শপটোত ভাল লাগিছে গুটেকেটা কালেকচন আৰু এতিয়া চাও কোনটো লও অলপমান সিম্পলতে লম বুলি ভাবি আছো চাওকচোন মোৰ পিছফালে কিমান আছে বিহুৰ কালেকচন গণেশগুৰিত আছে শপটো এবোৰ দেখিছে কিমান আছে এবোৰ বহুত কালেকচন আছে ইয়াতে আৰু আছে ন দাদা কালেকচন এবোৰ চাব বহুত ধুনিয়া ধুনিয়া কালেকচন এওলুকৰ শপত আছে আপোনালোকে যদি বিহুৰ অৰ্নামেন্টস যদি এনেকে লব বিচাৰে মেটেলত বা ব্ৰঞ্জত আপোনালোকে ইয়াতে ঢেৰ পাব বহুত ভাল লাগিছে কালেকচনবোৰ আৰু এইবোৰ চাওক এটো খুব ভাল লাগিছে চাওক খুব ধুনিয়া হয় এবোৰ ডিজাইনবোৰ আৰু বহুত ধুনিয়া ধুনিয়া কালেকচন ৰাখিছে এও এইটো শপটোৰ অনাৰ হয় দাদা আপোনাৰ নামটো কৈ দিব মিডল লাগি মোৰ ষ্টৰটোৰ নাম শিৱানী গুৱাহাটী গণেশগুৰি গণেশ মন্দিৰৰ ওচৰতে আপোনাৰ গোটেইবিলাক আইটেমে পাব আপোনাৰ অৰ্ডাৰ কৰিলে আপোনাৰ অৰ্ডাৰ অনুযায়ী আমি আনি দিওঁ যিবিলাক লাগে ধৰক আপোনাৰ যিটো বস্তু
প্ৰয়োজন আছে কৈ গ'লে আপোনাৰ নেক্সট ডে আপুনি পাই যাব মানে আপোনালোকে মানে অৰ্ডাৰ লোৱাৰ মানে নেক্সট ডে আপোনালোকে ডেলিভাৰীটো কৰি দিয়ে ন আচ্ছা আচ্ছা আৰু এইবোৰ যিমান ইয়াতে এতিয়া আমি কালেকশ্যন দেখা পাই আছোঁ এইবোৰ কি কপাৰ বেছ হয় নে মেটেল হয় কপাৰৰ ওপৰত মিনা কৰা আছে কপাৰৰ ওপৰত মিনা কৰা আছে ন চাব বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে এওঁলোকৰ আৰু এইবোৰ বেংগলছবোৰো তেনেকুৱাই ন চব বেংগলছবোৰ আপোনাৰ আছে ৱেষ্ট বেংগলৰ আছে আৰু শিলিগুৰিৰো আছে ন আচ্ছা মিনা কৰাবিলাক ডিভাইন্স আছে ওকে এড্ৰেছটো ধুনীয়াকৈ কৈ দিছে তেওঁৰ শ্বপটো গণেশ মন্দিৰৰ আপোনালোকে বাছ ষ্টপৰ ওচৰতে লগালগ মানে এই এওঁৰ শ্বপটো আছে আপোনাৰ শ্বপটোৰ নামটো আৰু একবাৰ কৈ দিব শিৱানী বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে মোৰ খুব ভাল লাগিছে আৰু যিহেতু এতিয়া বিহুৰ সময় আপোনালোকে খুব ধুনীয়া ধুনীয়া কালেকশ্যন এওঁলোকৰ পৰা লৈ যাব পাৰিব আৰু সুবিধাটো কি হয় চাওকচোন যিহেতু তেওঁলোকে আপোনালোকক এদিনতে অৰ্ডাৰ লয় তাৰ নেক্সট দিনতে আপোনালোকে ডেলিভাৰীও পাই যাব এইটো বেছি ভাল কথা হয় কাৰণ কিয় আজিকালি অৰ্ডাৰ দিয়াৰ পিছত বহুত দিন আমি ৱেইট কৰিবলগীয়া হৈ যায় চ' বহুত ভাল লাগিল আমি এইটোকে এতিয়া কপৌফুল বনাই মূৰত মাৰিম আচল কপৌফুলটো পোৱা টানেই গতিকে আমি এতিয়া এইটোৱে ল'লোঁ আৰু এইটোকে এতিয়া আমি মূৰত মাৰিম কপৌফুল বনাই কালাৰটো হয় তাতে চাই লোৱা হয়নে নহয় সেম হ'লে ভাল লাগিব আকৌ এটা কিনিব লাগিব আমাৰ অলমোষ্ট শ্বপিং ডান আৰু কি শ্বপিং কৰিলোঁ বেছি একো শ্বপিং কৰা নাই যি দৰকাৰী আমাৰ শ্বুটৰ কাৰণে সেইখিনিয়ে আমি লৈছোঁ আৰু কি লৈছোঁ আপোনালোকক ঘৰত গৈ দেখাই আছোঁ বাৰু আমি আহিছোঁ আমাৰ বিৰজা বাইদেউৰ দোকানত হেল্ল' কৈ দিয়ক বিৰজা বা বৰ ধুনীয়াকৈ তেখেতে একদম চাওক দোকানটো কি ধুনীয়াকৈ একদম সজাই থৈছে বা নিজে চিলাইছা ন এইবোৰ বঢ়িয়া বঢ়িয়া নাই নাই একো নহয় কাম চলি আছে যিহেতু ন বিজি চ' গাইজ আপোনালোকেও যদি ধুনীয়া ধুনীয়া ব্লাউজ চিলাব বিচাৰে ডিজাইন কৰি আৰু ধুনীয়া ড্ৰেছ যিও যদি আপোনালোকে ডিজাইন কৰি চিলাব যদি বিচাৰে তেতিয়াহ'লে বৰবাৰী অকণমান আগুৱাই আহিব হেংৰাবাৰীৰ ফালে আপোনাৰ বৰবাৰী দেহাল মন্দিৰৰ অলপ আগত আমাৰ বিৰজাবাৰ দোকানৰ নামটো কি কৈ দিয়া জ্যোতি লেডিজ টেইলাৰ খুব ধুনীয়া ডিজাইন কৰে তাই মই নিজে ইয়াত চিলাওঁ আৰু আমাৰ মেনাম স্মৃতিকটো কোনে চিনি নাপায় আমাৰ এক্ট্ৰেছ মিচিং ইণ্ডাষ্ট্ৰীৰ আৰু অসমীয়া ইণ্ডাষ্ট্ৰীটো তাই কাম কৰি আছে তাইকো আজি ইয়াত লৈ আনিছোঁ মেনাম কি চিলাবা মই ব্লাউজ এটা চিলাম বুলি ভাবিছোঁ মুগাৰ ব্লাউজ আৰু মুগাৰ ব্লাউজ আমি কিয় চিলাম আপোনালোকেতো গমেই পাইছে তেতিয়াৰ পৰা আমি গণেশগুৰিত শ্বপিং কৰি আছোঁ আৰু এতিয়া আমাৰ লাষ্ট এণ্ডিং ইয়াতে আছে ব্লাউজ অৰ্ডাৰ দিওঁ আৰু ইয়াৰ পৰা চিধাই ঘৰত যাম তেখেতে চিলোৱা দুটামান ব্লাউজ দেখাই দিওঁ কাৰণ মোৰো বহুত দেৰি হৈ আছে ময়ো ঘৰত যাব লাগে আৰু বৰ ধুনীয়াকৈ ডিজাইন কৰিছে এই ব্লাউজটো দেখাই দিয়াচোন বা কিছেনে বৰ ধুনীয়া বেক চাইডে পুৰা ভি শ্বেপ ন বিটছ লগাই দিছা বৰ ধুনীয়াকৈ দেখিছেনে মই ইমান কেমেৰা ভালকৈ এংগেল ল'ব নাজানো এনেকৈ চিধা কৰি দিয়াচোন বা অঁ এইটো দামিত লগালে ভাল লাগিল হয় বা সেইটোৱে আৰু এইটোকে ধুনীয়াকৈ বিটছ লগাই দিছে চাওক দেখিলেই গম পাব তেওঁৰ ধুনীয়া ফিনিচিং বহুত ধুনীয়াকৈ তেওঁৰ মানে কাম বিৰাট ভাল ফিনিচিং চাওক ফিনিচিংটোৱে মেইন হয় ব্লাউজৰ আৰু এইটো দেখাই দিয়া ধুনীয়া লাগিছে অঁ এইটো শাৰীৰ হয় ন বেক চাইডটো আচ্ছা বেক অপেন দিছে ন অঁ ধুনীয়া লাগিছে আচ্ছা অঁ ধুনীয়া লাগিছে ফ্ৰণ্টতো ন ভি নেক অঁ ধুনীয়া লাগিছে বেকটো চিম্পল আৰু অঁ আমি চিলাই আছোঁ মুগাৰ ব্লাউজ মোৰ এই কাপোৰযোৰ হয় মই এইটোৰ ব্লাউজটো চিলাম অলপ 3/4 হাতৰ ব্লাউজ চিলাম বুলি ভাবিছোঁ চাওকচোন কেনেকুৱা লাগিছে এতিয়াই কিনি আনিছোঁ ৰঙা ফুল হ'লেই ভাল লাগে আৰু এইযোৰা মেনামৰ হয় এইটো মোৰ হয় এতিয়া মেনামে ডিছকাছ কৰি আছে কি নেকৰ ডিজাইন দিয়ে আৰু ময়ো চাওঁ কি ডিজাইন দিওঁ চিম্পল ডিজাইনে দিম বাৰু চিম্পল ডিজাইন হ'লেই ভাল লাগে কি হ'ব গতিকে এইটো মই আপোনালোকক দেখাই দিলোঁ এতিয়া এইটোৱে বজাৰ কৰি আনিলোঁ গণেশগুৰিৰ পৰা আৰু 2-এটা বস্তু আনিছোঁ সেইটো ঘৰত গৈ দেখাম বাৰু ঘৰত আহি পালোঁ বহুত লেট হৈ গ'ল এতিয়া আপোনাৰ কেইটা বাজিল 11টাই বাজু হৈ গ'ল আমাৰ ইমান লেট হৈ গ'ল কাৰণ ব্লাউজটো চিলাবৰ কাৰণে আমি তাতে সোমালোঁ বাৰ শ্বপত আৰু এতিয়া আহিলোঁ চ' এতিয়া সোনকালে আপোনালোকক মই দেখাই দিওঁ মই কি আনিলোঁ চ' এইটো চাওক এইটো ড্ৰেছ এটা বিৰাট ভাল লাগিছিল এইটোও লৈ আনিছোঁ চাওঁ এইটো কেনেকৈ আমি কি কৰোঁ
তাৰপিছত এইটো টপটো ভাল লাগিল, গৰম দিন আহিছে, হোৱাইট কালাৰ বহুত কুল লাগে, চ' এই টপটো আনিলোঁ। আৰু এনেকুৱা ফ্লেট চেণ্ডেল এটা আনিলোঁ। তাৰপিছত বহুত সোনকালে দেখাই আছোঁ মই। তাৰপিছত আৰু যিহেতু বিহুৰ শ্বুট কৰিম, চ' এনেকুৱা গলপতা লৈ আনিছোঁ। আৰু আছে মোৰ আগৰো কালেকশ্যন, চাওঁ এনেকৈ মিক্স এণ্ড মেটচ কৰি পিন্ধিম। তো আৰু এইটো ইয়াৰিং আনিছোঁ। আৰু মেইন বস্তু এইটো বাৰু মই তেতিয়া আপোনালোকক দেখাইছিলোঁ। এইবোৰে আৰু কিবা আৰু 2-এটা বস্তু আনিছোঁ সৰু সুৰা, এনেকৈ এইবোৰো এনেকৈ টপছ লৈ আনিছোঁ। চ' এইটোৱে আমাৰ বজাৰ আছিলে। আৰু ব্লাউজটো চিলাব দিলোঁ, সেইটোও দেখাই দিলোঁ আপোনালোকক। তো আজিলৈ ইমানেই, আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো আজি খুব এনজয় কৰিছে। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যোনে মোৰ চেনেলটো কেতিয়া নতুনকৈ চাই আছে। বাই বাই গাইজ।